স্মৃতিৰ পাতত চিৰদিনলৈ ৰৈ যাব এই ৰাস মহোৎসৱ। শ্ৰী শ্ৰী কৃষ্ণৰ শিশুলীলা লগতে ৰাস মহোৎসৱৰ বিভিন্ন অনুষ্ঠানসমূহ সকলোকে মই আপোনালোকক দেখুৱাইছোঁ। এইজন আৰু এয়া নন্দৰজা, এইবোৰ আমাৰ দাদাবোৰ, যাৰ কাৰণে আমাৰ মঞ্চখন সজ্জিত হৈছে। এইজন আমাৰ বিশেষ দাদাজন, যিজনৰ কাৰণে আজি আমি ৰাসলীলাখন কৰি নগৰবেৰাৰ ঐক্যতা সাংস্কৃতিক সংঘই তেনেকুৱা এটা গ্ৰুপ আধ্যাত্মিকতাৰ এনাজৰী ৰখাৰ কাৰণে আৰু কিছুমান ফক কালচাৰৰ ওপৰত এনেকুৱা এটা কাম কৰিম। আগন্তুক দিনত আমি মানে নগৰবেৰাৰ লোকেল কিছুমান আমাৰ আঞ্চলিক লোকেল কিছুমান মানুহৰ মাজত এটা ভাল কাম কৰা সাংস্কৃতিক এটা ৰিভলিউশ্যন কৰাৰ কাৰণে আমি হৈছে। বাকীবোৰ দেখুৱাইছোঁ। এইবোৰ আমাৰ গোপীসকলে পঞ্চা খাই দি দিয়া। হেল্ল', এইবোৰ আমাৰ ঘৰত ৰাখিবোৰ। আৰু এয়া মোৰ বাইদেউ ৰোহিণী বাইদেউ, এইজনী যশোদা। বাকীবোৰকো দেখুৱাইছোঁ আপোনালোকক। এয়া আমাৰ পঞ্চা ককাৰ আইতা। আৰু নাটক কৰিবলৈ যোৱাৰ আগমুহূৰ্তৰ কিছুমান দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। এইবোৰ চাওক, এইবোৰ গছবোৰ ৰেডি কৰা হৈছে মানে ৰাসলীলাখনৰ কাৰণে। এইজন গৰ্গ ঋষি হয়, ঋষি। আৰু এয়া পুতুনা দেই, পুতুনা। আৰু এইখন আমাৰ কাৰাগাৰ, আৰু মোকে ৰাখিব ইয়াতে। এইজন প্ৰহৰী। এয়া আমাৰ কংস দাদা, চাওক। সকলোৱে লগ হৈ একেলগে পাৰ কৰা এই মুহূৰ্তবোৰ চিৰদিনলৈ যেন স্মৃতি হৈ ৰ'ব। সকলোবোৰ পৰিৱেশ মই আপোনালোকক দেখুৱাই যাম লাহে লাহে, সকলোবোৰ দেখুৱাই আছোঁ। এইজনী আমাৰ মেকআপ আৰ্টিষ্ট। এয়া চাওকচোন, বুঢ়া-বুঢ়ী হালৰ প্ৰেম চাওক আপোনালোকে। এজনী মোৰ মৰমৰ ভনী। ৰোহিণীৰ অৱস্থা কাহিল। সকলোৰে মাজত থকা এই সময়বোৰ ইমানেই ভাল লগা। ডাঙৰ ডাঙৰ দাদাসকল, বাসকল, লগতে শিশুসকল, সকলোৱে যেন ইমান আনন্দ কৰিছোঁ। সুন্দৰী কাৰ লগত তুমি? এয়া আমি মঞ্চত উঠাৰ আগমুহূৰ্তত সকলোৱে লগ হৈ প্ৰাৰ্থনা কৰিছোঁ। কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি, গলে গজমতি তোমার আধা ফুটা হাসি। কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি। সুখী হোৱা তোমালোক। সুখী হোৱা তুমি, শতপুত্ৰৰ মাতৃ হোৱা তুমি দৈৱকী। আমাৰ হাতত অৰ্পণ কৰিছোঁ চেনেহৰ ভনী দৈৱকী। আজীৱন কষ্ট নোপোৱাকৈয়ে ৰাখিবা। আপুনি চিন্তা নকৰিব দাদা, এতিয়াৰ পৰা দৈৱকীৰ সমস্ত দায়িত্ব মোৰ দাদা। নিজ গৃহে স্বামীক গৃহলৈ যাত্ৰা কৰিব। তাৰ এই শুভ ক্ষণত মই নিজে গৈ থৈ আহিম দৈৱকী। স্বামী
আমি তুলি দিম আপোনাৰ হাতত তুমি তেনেকৈ নকবা দেই যশোদাই পুত্ৰ জন্মৰ বাৰ্তাটো পায় আয়ৈ দেহি মই এবাৰ কেঁচুৱাটো কোলাত ল'ব পাৰিমনে নিশ্চয় আপুনি খন্তেক ৰহ মই যশোদাক বাৰ্তাটি দিওঁগৈ সখীসকল ব'লা ব'লা আমিও এতিয়া যাওঁগৈ ব'লা নাই কি ৰূপ কি সৌন্দৰ্য তোমাক দেখাৰ মাত্ৰাই মোৰ মন প্ৰাণ হাত পৰিছে মোৰ দৰে এগৰাকী ৰাক্ষসীক কেনেকৈ হৃদয় জয় কৰিলি বাছা কিন্তু মই যে নিৰূপায় মহাৰাজ কক্ষৰ আদেশ গোকুলৰ সকলোবোৰ নৱজাতকৰ মূৰ বিষ ৰূপী স্তনপানেৰে মৃত্যু অনিবাৰ্য কৰা মোক ক্ষমা কৰিবি বাছা ক্ষমা কৰিবি মোক ক্ষমা কৰি দিবি বাছা প্ৰণাম ধন্য হ'ল আপোনালোকৰ জীৱন যাক দেখাৰ মাত্ৰাই মোৰ মন প্ৰাণ হাত পৰিছে সেই পুত্ৰৰ নাম এটাই কৃষ্ণ শ্ৰীকৃষ্ণ মোৰ প্ৰাণত হয় কি সুন্দৰ নাম কৃষ্ণ কানাই হয় সখীসকল ব'লা এতিয়া মহাৰিষি ব'লক মই আপোনাক আগবঢ়াই থৈ আহিম যশোদা আজি যে কিমান আনন্দ তুমি নন্দৰ মুখলৈ চাইছানে কিমান যে আনন্দ আছে আজিও মোক পালিনে মোৰ মনটো বৰ ভাল লাগে সুন্দৰী হয় দিয়ক গোসা পিছে আজি নন্দৰজাৰ ঘৰত যে কিমান মানুহ হৈছে তুমি সন্মতি দিলে আমি এনেকৈ এদিন উৎসৱ পাতিব পাৰিম পিছে গোসা ব'ল আমাক যদি মহাৰাজে এনেকৈ দেখে নহয় খাব কলিজা মহাৰাজ তেনেকৈ আমাৰো প্ৰকাশ ব'লা সুন্দৰী অনুষ্ঠান সামৰি আমি ঘৰলৈ যোৱাৰ সময়ত যি আনন্দ কৰি যেন সঁচাকৈ বৰ ভাল লগা